ধন্যবাদ। নিযুক্তি পত্ৰ বিতৰণৰ পৰ্বৰ ইমানতে অন্ত পৰিল। নিৰ্বাচিত প্ৰাৰ্থীসকলক আমাৰ আন্তৰিক অভিনন্দন জনাইছো। Details regarding the formal appointment letters would be shared after Honorable Chief Minister Dr. Himanta Biswa Sharma's speech. এতিয়া মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছো। আজিৰ অনুষ্ঠানত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ সন্মানীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া, ৰাজ্যৰ নৱনিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান শ্ৰী জি.পি. সিং ডাঙৰীয়া, ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী ডাঙৰীয়া, গৃহ বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মা ডাঙৰীয়া, নেশ্যনেল হেল্থ মিছনৰ মিছন ডাইৰেক্টৰ ডক্টৰ লক্ষ্মীপ্ৰিয়া ডাঙৰীয়ানী, অসমৰ বিভিন্ন স্থানৰ পৰা নিয়োগ পত্ৰ ল'বলৈ অহা মোৰ সন্মানীয় বন্ধু বান্ধৱীসকল আৰু সুধীবৃন্দ, আজিৰ দিনটো আমাৰ বাবে অত্যন্ত এটা আনন্দ আৰু পবিত্ৰ দিন। মই আনন্দ আৰু পবিত্ৰ দুইটা শব্দ এইবাবেই ব্যৱহাৰ কৰিছোঁ যে ইয়াত আমাৰ দুই ধৰণৰ ব্যক্তিয়ে বা দুই ধৰণৰ ছোৱালী বা যুৱক যুৱতীয়ে নিযুক্তি পত্ৰ ল'ব আহিছে, যাৰ ইতিহাস বা যাৰ বেকগ্ৰাউণ্ড সম্পূৰ্ণ পৃথক পৃথক। আজি স্বাভাৱিকভাৱে আমাৰ বাবে আনন্দৰ দিন যে ৰাজ্যৰ স্বাস্থ্য বিভাগত বিশেষকৈ ৰাষ্ট্ৰৰ আমাৰ ৰাজ্যিক গ্ৰামীণ ৰাজ্যৰ স্বাস্থ্য মিছন নেশ্যনেল হেল্থ মিছনত 1136 গৰাকী ষ্টাফ নাৰ্ছক GNMক আমি নিযুক্তি পত্ৰ দিছোঁ। স্বাস্থ্য বিভাগৰ মূল চালিকা শক্তি হ'ল মানৱ সম্পদ, আৰু যিমানে আমাৰ বিভাগলৈ মানৱ সম্পদ আহে সি অকল আমাৰ বাবে আনন্দৰ বাতৰি নহয়, অসমৰ দুৰ্ভগীয়া ৰোগীসকলৰ বাবে এক আনন্দৰ বাতৰি। আজি যিসকল ছাত্ৰীয়ে বা যিসকল যুৱতীয়ে GNM নাৰ্ছৰ নিযুক্তি পত্ৰ ল'ব আহিছে, আমি তেখেতসকলক আমাৰ তৰফৰ পৰা উষ্ণ অভিনন্দন জনাইছোঁ। মই বহুত দীঘলকৈ নকৈ দুটা তিনিটা কথাৰে আমাৰ ষ্টাফ নাৰ্ছসকলক নিজৰ দায়িত্বৰ বিষয়ে দুআষাৰ ক'বলৈ চেষ্টা কৰিম। স্বাস্থ্য মন্ত্ৰী হিচাপে মই 2006 চনত স্বাস্থ্য বিভাগৰ দায়িত্ব লৈছিলোঁ। এবছৰ বাদ দি 2021 চনলৈ মই অসমৰ স্বাস্থ্য মন্ত্ৰী আছিলোঁ, আৰু মুখ্যমন্ত্ৰী হিচাপেও স্বাস্থ্য বিভাগৰ ওপৰত মই যিমান পাৰোঁ দৃষ্টি ৰাখিবলৈ চেষ্টা কৰোঁ। আমাৰ স্বাস্থ্য বিভাগত খুব ডাঙৰ আৰু বহুত এটা ইম্পৰ্টেণ্ট ৰোল বা ভূমিকা ষ্টাফ নাৰ্ছসকলে পালন কৰে। 2006 চনত অসমত প্ৰায় 10,000 ষ্টাফ নাৰ্ছে চাকৰি পোৱা নাছিল। পঢ়ে, তেওঁলোকে চাকৰি নাপায়। তেতিয়া অসমত নাৰ্ছিং হোমো নাছিল। সেই সময়ত প্ৰথমবাৰ মোৰ মনত আছে, আমি একেলগে গুৱাহাটীৰ জৰ্জ খেলপথাৰত 2600 ছোৱালীক
আমি একেলগে জিএনএম নাৰ্ছৰ নিযুক্তি পত্ৰ দিছিলোঁ তাৰ পিছত অসমত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান চৰকাৰ সকলো মিলি অতি কমেও 15,000 ছোৱালীয়ে ষ্টাফ নাৰ্ছৰ চাকৰি পাইছে তাৰ লগে লগে জিএনএম শিক্ষাক আমি যথেষ্ট ব্যাপক কৰি তোলাৰ বাবে বিশেষকৈ নাৰ্ছিং হোম সকলকো বা ব্যক্তিগত চিকিৎসালয় সমূহকো জিএনএম স্কুল খুলিবলৈ অনুমতি দিয়া আৰু ৰাজ্য চৰকাৰেও যথেষ্ট জিএনএম স্কুল খোলাৰ কাৰণে জিএনএম পঢ়া ছোৱালীৰ সংখ্যা যথেষ্ট বেছি আৰু আজি প্ৰত্যেকগৰাকী জিএনএম পাছ কৰা ছোৱালীয়ে হয় চৰকাৰ নহলে নেশ্যনেল হেল্থ মিছন বা প্ৰাইভেট নাৰ্ছিং হোমত চাকৰি পাবলৈ সক্ষম হৈছে এতিয়া আমি এটা নতুন পৰ্যায়ত আগবাঢ়িছো যে আমাৰ যি জিএনএম নাৰ্ছিং কোৰ্স আছে সেই কোৰ্সক আমি অলপ মডিফাই কৰিব খুজিছো যত ইংৰাজী আৰু কম্পিউটাৰ আমি লগতে শিকাম আৰু ভালকৈ শিকাম যাক আমি সফট স্কিল বুলি কওঁ সফট স্কিল মানে কাক বুজোৱা হয় যে যোনে ইংৰাজীত কথা ক'ব পাৰে কম্পিউটাৰৰ কাম কৰিব পাৰে আৰু তেওঁলোকৰ ব্যৱহাৰ পাতি খুব সুন্দৰ আৰু ধুনীয়া এই তিনিওটা গুণৰ যোন সমাহাৰী হয় বা তিনিওটা গুণৰ অধিকাৰী হয় তেওঁলোকক সফট স্কিল প্ৰাপ্ত স্কিল মেন পাৱাৰ বুলি কোৱা হয় ছিংগাপুৰ আৰু জাপান চৰকাৰৰ লগত আমি আলোচনা কৰি আছো যে অসমৰ ছোৱালীসমূহক আমি ছিংগাপুৰ আৰু জাপানলৈ জিএনএম নাৰ্ছ বা কেয়াৰ গিভাৰ হিচাপে আমি পঠাব পাৰো নেকি এইবাৰ ছিংগাপুৰ চৰকাৰে 200 ছোৱালী আমাৰ উত্তৰ পূৰ্বৰ পৰা নিবৰ বাবে চেষ্টা কৰিছে আৰু আমি যদি এই ক্ষেত্ৰত সফল হওঁ তেতিয়া হলে ভৱিষ্যতে অসমৰ ছাত্ৰী সমাজৰ বাবে বা ছোৱালী সকলৰ বাবে বছৰি 2000-3000তকৈ চাকৰি বিশ্বৰ বিভিন্ন দেশলৈকে যোৱা ৰাস্তা খোল খাব আজি কেৰেলাৰ আটাইতকৈ ছোৱালী আমাৰ বিভিন্ন ভাৰতৰ বাহিৰত বিভিন্ন দেশত কাম কৰে আৰু তেওঁলোকৰ উৎপাদন তেওঁলোকে আৰ্জন কৰা টকা কেৰেলালৈকে পঠিয়ায় কেৰেলাৰ মুঠ ঘৰুৱা উৎপাদনত ই এক বিৰাট ডাঙৰ ভূমিকা পালন কৰে তাৰ উপৰিও আমি যিসকলে কেতিয়াবা এপলো হস্পিটালত গৈছো মেক্স হস্পিটালত গৈছো দক্ষিণাত্যত গৈছো সকলোতে আমি কেৰেলাৰ নাৰ্ছ দেখা পাওঁ তাৰ মূল কাৰণ হল কেৰেলাৰ নাৰ্ছৰ ছোৱালীয়ে নাৰ্ছ কৰা ছোৱালীসকলে ইংৰাজীত কথা ক'ব পাৰে কম্পিউটাৰত কাম কৰিব পাৰে আৰু তেওঁলোকৰ ব্যৱহাৰ অতি সুন্দৰ সেইবাবে আমাৰ ভৱিষ্যতে ছোৱালীসকলৰ বহুতখিনি আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে আজিৰ এই দিনটোত চাকৰি পোৱা সকলৰ বাবে নহয় যিসকলে পঢ়ি আছে বা যিসকলে অনাগত দিনত পঢ়িব খুজিব তেওঁলোকৰ কাৰণে এই দুই আখাৰ কথা মই উল্লেখ কৰিছো এতিয়া মই এটা ডাঙৰ কথাত আহিছো সেইটো হল আমাৰ ছোৱালীসকলে মই প্ৰায়ে দেখা পাওঁ জিএমচিটো যেতিয়া মই দেখা পাওঁ আমাৰ ৰোগীসকলে মোক কিছু নাৰ্ছৰ ব্যৱহাৰৰ বিষয়ে সদায় দৃষ্টি আকৰ্ষণ কৰে এটা মই দেখো কিয় হয় এইটো কথা মই আজিলৈকে ৰিচাৰ্চ কৰি উলিয়াব পৰা নাই যিসকল ছোৱালী আমাৰ নাৰ্ছ পঢ়ে তেওঁলোক সাধাৰণতে দুখীয়া আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ ছোৱালী হয় নে নহয় হয়নে কোনোবা ইয়াত ধনী মানুহৰ ঘৰৰ ছোৱালী আছে নেকি কোনোবা ডাক্তৰৰ ছোৱালী আছে ইয়াতে আছে যদি হাত দাঙক কোনোবা ইঞ্জিনিয়াৰৰ ছোৱালী আছে ইয়াতে নাই কোনোবা প্ৰফেসৰৰ ছোৱালী নাই গাঁৱৰ কিমান ছোৱালী আছে হাত দাঙকচোন গাঁৱৰ ঠিক আছে হাত নামক
গুৱাহাটীৰ কিমান ছোৱালী আছে এতিয়া আপোনালোকে চাওক গুৱাহাটী মহানগৰীৰ নাৰ্ছ পঢ়া ছোৱালী অকল তাই আছে তাৰ বাদে কোনো নাই বাকি সব গাঁৱৰ এতিয়া আমি নিজে কৰ পৰা আহিছো গাঁৱৰ পৰা আহিছো আমি নিজে কৰ পৰা আহিছো দুখীয়া আৰু নিম্ন মধ্যবিত্ত মানুহৰ পৰা আহিছো আমাৰ মেডিকেলত কোন মানুহ আহে দুখীয়া মানুহ আহে নিম্ন মধ্যবিত্ত মানুহ আহে আমাৰ দেউতা মাৰ যেতিয়া বেমাৰ হয় বা আমাৰ দেউতা মাই কিমান কোট পইচা যোগাৰ কৰি আমাক নাৰ্ছ পঢ়ুৱাইছে এই কষ্টখিনি আমাতকৈ বেলেগে কোনবাই ভালকৈ বুজিব পাৰে নেকি কোনেওটো বুজিব নোৱাৰে নেপাৰে কিন্তু আমি চাকৰি পোৱাৰ পিছত আমাৰ ব্যৱহাৰটো কেনেকে হঠাৎ বেয়া হৈ যায় ইমান ধুনীয়া ধুনীয়া ছোৱালী ইমান লগ পালে ইমান ধুনীয়া কয় সেলফি উঠে ইমান মৰম লগা কথা কয় চাকৰি পালে কেনেকে বেয়া হৈ যায় এই কথাটো মই আজিলৈকে ৰিচাৰ্চ কৰি পোৱা নাই ইমান আমাৰ মেডিকেল কলেজত কেইগৰাকীমান বাইদেউ আছে বিশেষকৈ গাইনী আৰু পেডিয়াট্ৰিক্স ডিপাৰ্টমেণ্টত কাম কৰে জন্ম হলে বাচ্চাটো নম্বৰ বুলি দলিয়াই থাকে এইটো 2 নম্বৰ এইটো 4 নম্বৰ এইটো 6 নম্বৰ এনেকে দলিয়াই দেউতাক মাকে ওচৰত শুনি থাকে দেউতাক মাকে মনটো বহুত বেয়া কৰে কাৰণ এটা মানুহৰ মহিলা আৰু পুৰুষৰ ছোৱালী জন্ম হোৱাৰ লগে লগে ল'ৰা জন্ম হোৱাৰ লগে মনটো কিমান ভাল পাই থাকে যেতিয়া আমি হেতু দলিয়াই দিও নম্বৰ বুলি দেউতাক মাকে মনত কিমান কষ্ট পায় আপোনালোকে নিজে চিন্তা কৰিলে হল যে মুকু যদি কোনোবাই নম্বৰ দি দলিয়াইছিল সৰুতে মোৰ মা দেউতাৰ মনত কিমান দুখ লাগিছিল হয় নে নহয় মই ঠিক কৈছো নে আৰু আপোনালোকৰ ম্যাক্সিমামৰ ট্ৰেইনিং কোড হৈছে আমাৰ ডিস্ট্ৰিক্ট হস্পিটালত মেডিকেল কলেজত তাতে আপোনালোকে এইবিলাক দেখি আহিছে শুনি আহিছে গতিকে নিজৰো মনটো সেইটো কৰিবই মন যাব আৰু দুদিন পিছত বাইদেউ বিলাকক দেখি আমাৰো হেনেকুৱা লাইনতে আমি গুছি যাম হয়নে কিন্তু ভৰি তলৰ যিটো আমাৰ মাটি যে আমি কোন দেউতা মাৰ ঘৰৰ পৰা আহিছিলো আমি কোনখন গাঁৱৰ পৰা আহিছিলো সেইখন সমাজত আমি যিখিনি শিকি আহিছিলো সেইখিনি আমি এৰি দিব নালাগে আজি মই মুখ্যমন্ত্ৰী মোটামুটি নাৰ্ছৰ চাকৰিত যিমান দায়িত্ব আছে মুখ্যমন্ত্ৰী চাকৰিত হয়তো অলপ হলেও বেছি দায়িত্ব আছে আগে পিছে মোৰ পুলিচো ঘূৰি থাকে অফিচাৰেও মোৰ কথা শুনে সেই বুলি মই যদি সবকে কালিৰ পৰা তই মাতা আৰম্ভ কৰো মানুহে মোক ভাল পাব নেকি মই যদি দেখা পালে গুছ কোনবাই ভাল পাব নেকি ৰাতিপুৱা মই প্ৰথম উঠি ভগৱানক এইটোৱে কামনা কৰো যে ভগৱান মোৰ যাতে আজি দিনটো কোনো খং নুঠে কোনো মানুহক যাতে বেয়াকৈ ক'ব নালাগে কোনোবাই যদি টান কাম এটাও কৈছে তাক হাঁহি মাতি বিদায় দিলে ৰাতি ভালকৈ টোপনি যায় যিদিনাখন কিবা কাৰণত কাবাক গালি পাৰিব লাগে বা কিবা কাৰণত অলপ কঠুৱা শব্দ ব্যৱহাৰ কৰিব লাগে ৰাতি মনটো ভাল নালাগে বহুত বেয়া লাগি থাকে দুই এজনক আকৌ মই ফোন কৰি কওঁ যে বেয়া নাপাব অলপ খং উঠি আছিল বা অলপমান মই অসহ্য হৈ গলো মই মোক আপোনালোকে এইটোত বেয়া নাপাব অৰ্থাৎ মানুহৰ ব্যৱহাৰ যেতিয়া বেয়া হয় তেতিয়া আমাৰ আত্মাটো হল আটাইতকৈ পবিত্ৰ এটা কাৰণ আত্মা চিৰন্তন শৰীৰ আজি আহিছে কালি যাব আত্মাৰ লগতে ভগৱানৰ সম্পৰ্ক থাকে যেনেকে কাপোৰ ব্যৱহাৰ কৰি থাকিলে লেতেৰা হৈ যায় মানুহক যেতিয়া গালি গালাজ বেয়া চিন্তা কৰি থাকো আত্মাটো লেতেৰা হৈ যায় আকৌ যেনেকে কাপোৰ গা পা ধুই সাফা কৰিব লাগে আত্মা মন্দিৰ মছজিদত দুখীয়া মানুহ দেউতা মাক সেৱা কৰি আত্মাটো পৰিষ্কাৰ কৰিব লাগে কাপোৰৰ পৰিষ্কাৰ কৰা নিয়ম হল সাবন আৰু আত্মাক পৰিষ্কাৰ কৰা কাম হল পবিত্ৰ কামসমূহ সেই কাৰণে মই বাকি চাকৰি বাকৰি এনএচএমত আছো 60 বছৰলৈ কাম কৰিম বহুতে আকৌ নতুনকৈ চৰকাৰতো চাকৰি সোমাই থাকিব ভগৱানে আমাক আগুৱাই লৈ গৈ থাকিব একো কৰিব নোৱাৰিলেও আজি আমি ধুনীয়া কৰি যিখিনি ছোৱালীয়ে বিয়া পতা নাই
আজি চাকৰিখন হাতত লোৱাৰ লগে লগে কালি দেউতা মাৰ বিয়াৰ পতা চিন্তাটো কমি যাব ভাল ভাল ল'ৰা আহি বিয়াও পাতিব হয়নে নহয় যি দুই এজনী বাচ্চা লৈ আহিলে এটি চাকৰি পোৱাৰ আগতে বিয়া কৰালে সিহঁতৰ কি হৈছে ক'ব নোৱাৰো ধৰি লৈছো ভাল ল'ৰা পাইছে বুলি ঠিক আছে কিমানৰ বাচ্চা আছে চাও এই ওপৰত মই ভাইটি এটা এই ভাইটি নে ভন্টি আচ্ছা আৰু এটা কান্দি আছিলে যি নহক আমি য'ত আছিলো তাৰ পৰা আজিৰ পৰা আমাৰ দিনটো বহুত গুণে ভাল হ'ব সদায় মানুহ তুলনা কৰে মই যদি ৰাতিয়ে দিনে চিন্তা কৰো যে ময়ো টাটাৰ ঘৰত জন্ম হ'ব লাগিছিল আম্বানীৰ ঘৰত জন্ম হ'ব লাগিছিল মোৰতো টোপনিয়ে নাহিব কিন্তু মই যদি চিন্তা কৰো আচ্ছা দেউতা মাৰ লগত যেতিয়া আছিলো তেতিয়া মই সপ্তাহত এদিন মাছ খাব পাইছিলো আজি মই চাকৰি পাম কালিৰ পৰা মই 3 দিনে মাছ খাব পাৰিম সেইটোৱে কয় জীৱনত ডেভেলপমেন্ট জীৱনত প্ৰগতি আগৰ লগত আমি মাত্ৰ তুলনা কৰিম কাবাৰ লগত তুলনা নহয় মোৰ লগতে মোক তুলনা কৰিম সেইকাৰণে মই এটা কথা সকলোকে অনুৰোধ কৰিছো সকলো মোৰ ছোৱালীৰ দৰে গতিকে সকলোকে কৰিছো ছোৱালী হল ভাগিন হল এটা কথাই মই অনুৰোধ কৰিছো যাতে বেয়া ব্যৱহাৰ আমি নকৰো মানুহক হ'ব বেয়া ব্যৱহাৰ কৰিব নালাগে হাঁহি হাঁহি থাকিব লাগে যিমানে হাঁহিম ঘৰত গৈ কাজিয়া নালাগে তেতিয়া কামত কাজিয়া লাগি গলে ঘৰতো লাগিব কাজিয়া মুখখন যদি কামত বেয়া হৈ যায় ঘৰতো বেয়া হৈ যাব ঘৰত বেয়া হলে হাজবেণ্ডৰ লগত সদায় গৈ কাজিয়া লাগিব গতিকে সেইটো কাৰণে মুখ বেয়া কৰিব নালাগে ব্যৱহাৰ ভাল ৰাখিব লাগে ধুনীয়াকৈ চলি যাব লাগে এতিয়া মই 2-3টা ভৱিষ্যতৰ কথা কওঁ আমাৰ স্বাস্থ্য বিভাগত সদায় সম্প্ৰসাৰণ চলি আছে অহা 2 এদিনত আমাৰ 3খন মেডিকেল কলেজৰ এডভাৰটাইজ ওলাব তাতো 100 গৰাকীকৈ জিএনএমৰ চাকৰি ওলাব অহাবাৰ গুৱাহাটী দ্বিতীয়খন মেডিকেল কলেজৰ কাম হ'ব তিনচুকীয়াত হ'ব চৰাইদেউত হ'ব বিশ্বনাথত হ'ব আমাৰ লাহে কৰি বঙাইগাঁও গোলাঘাট মৰিগাঁও ধেমাজি আমাৰ এই ধৰণে মেডিকেল কলেজ বাঢ়ি বাঢ়ি গৈ থাকিব শিৱসাগৰ কৰিমগঞ্জ গোৱালপাৰা অৰ্থাৎ এনএইচএমতো আমি চাকৰি কৰিব পাৰিম আৰু এনএইচএমৰ পৰা লাহে লাহে আমি চৰকাৰলৈও চাকৰি কৰিব গৈ থাকিব পাৰিম গতিকে আমাৰ কেৰিয়াৰৰ কাৰণে আমি চিন্তা কৰিব নালাগে যিসকলে আইচিইউত কাম পাব আইচিইউৰ কামটো ভালকৈ শিকিব লাগে যিসকলে ৱেলনেছ চেণ্টাৰত কাম পাব তেওঁলোকে ডেলিভাৰী বিষয়ে ভালকৈ শিকিব লাগে সদায় শিকি শিকি গৈ থাকিব লাগে যাতে আমি নিজকে এটা উপযুক্ত মানৱ সম্পদ হিচাপে গঢ়ি তুলিব পাৰো মই পুনৰবাৰ আমাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানত যোগদান কৰিবলৈ অহা সকলো ষ্টাফ নাৰ্ছক মই আজি দিনটোতে আকৌ এবাৰ আদৰণি জনাইছো আমাৰ অসমত আপোনালোক সকলোৱে জানে যে আমি 1 লাখ চৰকাৰী চাকৰি দিয়াৰ পণ লৈ আমি কাম কৰি আছো হেলথ ডিপাৰ্টমেণ্টত ইতিমধ্যে আমি বহু নিযুক্তি যোৱা নতুন চৰকাৰখনে দায়িত্ব লোৱাৰ পিছত আমি দিব সক্ষম হৈছো মেডিকেল এডুকেশ্যনত 145 গৰাকী স্বাস্থ্য সেৱাত 1005 গৰাকী FWত 49 অটল অমৃত অভিযানত 429 NHMত 791 আৰু আকৌ ডিপাৰ্টমেণ্টত 44 NHMত 255 এই ধৰণে আগবাঢ়ি গৈ গৈ আমি স্বাস্থ্য বিভাগত বহুতবোৰ যোৱা 1.5 বছৰত নিযুক্তি দিব পাৰিছো আমাৰ যোৱা 14 তাৰিখে এটা আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ এটা পৰীক্ষা আমাৰ যোৱা কেইদিনমান আগতে হৈ গৈছে আৰু অহা কেইদিনমান পিছত আমাৰ গ্ৰেড 3ৰ আৰু এটা পৰীক্ষা আৰম্ভ হ'ব সমান্তৰালভাৱে আমাৰ নতুন মেডিকেল কলেজসমূহতো প্ৰায় 2400 নিযুক্তিৰ কাম অহা এসপ্তাহৰ ভিতৰতে এডভাৰটাইজ আৰম্ভ হ'ব
অৰ্থাৎ এই 1 লাখ চাকৰিৰ গোটেই প্ৰচেষ্টাত আমাৰ স্বাস্থ্য বিভাগত প্ৰায় 12,000 নিযুক্তি আমি কৰিবলৈ সক্ষম হ'ম। কিছু আমি কৰিছোঁ, অনাগত দিনত আমি কৰি থাকিম। ইয়াৰ ভিতৰত জিএনএমও বহুত থাকিব। আপোনালোকে নিশ্চয় এই সকলোবোৰত সহায় কৰি গৈ থাকিব, আগবাঢ়ি গৈ থাকিব। সকলোকে মই শুভেচ্ছা জনাইছোঁ। এতিয়া আজিৰ অনুষ্ঠানৰ দ্বিতীয়টো আমাৰ যিটো কাৰ্যসূচী তালৈকে মই আহিছোঁ। মই প্ৰথমতে উল্লেখ কৰিছিলোঁ যে আজি আনন্দৰ দিন, আজি এটা পবিত্ৰ দিন। আজি আমি অসম আৰক্ষীত 72 গৰাকী যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিছোঁ। আমি সকলোৱে জানো যে 1988 চনৰ পৰা 1988ৰ পৰা আমাৰ অসমত শান্তিৰ পৰিৱেশত যথেষ্ট বাধা আছিল। অসমত আলফাৰ আন্দোলন আৰম্ভ হ'ল, NDFB হ'ল, BLT হ'ল, কাৰ্বি আলঙত সন্ত্ৰাসবাদ আহিলে, ডিমা হাছাওত সন্ত্ৰাসবাদ আহিলে, আদিবাসী অঞ্চলত সন্ত্ৰাসবাদ আহিলে। প্ৰায় 96ৰ পৰা 2005 এই 10 বছৰত ক'ব গ'লে অসমৰ প্ৰতিটো কমিউনিটিতে একোটাকৈ সশস্ত্ৰ সংগ্ৰামী দল উঠি আহিছিলে। বিশেষকৈ আলফা আৰু বড়ো সমাজৰ পৰা ওলাই অহা সশস্ত্ৰ সংগ্ৰামীসকলৰ প্ৰত্যাহ্বান যথেষ্ট কষ্ট আছিলে আৰু যথেষ্ট প্ৰত্যাহ্বানমূলক সময় আছিলে। সেই সময়ত অসম আৰক্ষীৰ বহুত জোৱানৰ কৰ্তব্যৰত অৱস্থাত মৃত্যু হৈছিল। এইমাত্ৰই আপোনালোকে দেখিলে যে মই আমাৰ ভণ্টি এজনীক নিযুক্তি পত্ৰ প্ৰদান কৰিছোঁ। এই ভণ্টিগৰাকীৰ দেউতাকৰ নাম আছিলে গোলাপ ডেকা। গোলাপ ডেকা ওদালগুৰিত বোম ব্লাষ্টত, এম্বুছত, সন্ত্ৰাসবাদীৰ এম্বুছত মৃত্যুবৰণ কৰিছিলে। ঠিক বাকী 3জন ল'ৰা ছোৱালীকো মই ইয়াত নিযুক্তি দিলোঁ। চবৰে দেউতাকসকল এই ধৰণে কোনোবা আলফাৰ গুলিত, কোনোবা বোম ব্লাষ্টত, কোনোবা এম্বুছত, কোনোবা NDFBৰ গুলিত বা বিভিন্ন সশস্ত্ৰ সংগ্ৰামৰ গুলিত নিহত হৈছিল। অসম আৰক্ষীত এই ধৰণে প্ৰায় 400তকৈও অধিক আমাৰ শ্বহীদ পৰিয়াল আছে। এটা সময়ত চৰকাৰে শ্বহীদ পৰিয়ালসমূহক লগে লগে নিযুক্তি পত্ৰ দিছিল, কিন্তু পিছলৈ নিযুক্তি পত্ৰ নিদি আমি তেওঁলোকক একোটা আৰ্থিক সহায় দিয়া আমি আৰম্ভ কৰিছিলোঁ। কিন্তু সদায় মনত এটা দুখ থাকি গৈছিলে যে এই পৰিয়ালকেইটাক আমি যেন কৰবাত ভাল কৰি চাব পৰা নাই। চৰকাৰে যে নিজৰ দায়িত্ব পালনত কৰবাত নহয় কৰবাত ব্যৰ্থ হৈছে। আমাৰ চৰকাৰ গঠন হোৱাৰ পিছত অসম মিজোৰাম সীমান্তত 6 গৰাকী আৰক্ষীৰ জোৱানৰ মৃত্যু হৈছিল। এসপ্তাহৰ ভিতৰতে আমি তেওঁলোকৰ পৰিয়ালক নিযুক্তি পত্ৰ দিছিলোঁ। কিন্তু আমাৰ পুৰণা 422 গৰাকী পৰিয়ালক আমি নিযুক্তি পত্ৰ দিব পৰা নাছিলোঁ, কাৰণ কোনোবাৰ পিতৃৰ মৃত্যু 88 চনত হৈছিলে, কাৰোবাৰ 99 চনত হৈছিলে, কাৰোবাৰ 92ত হৈছিলে, আৰু বহুতৰ ৰেকৰ্ডো নাই, আৰু বহুতৰ পৰিয়াল ক'ত গুচি গ'ল তাকো আমি আমাৰ হাতৰ পৰা ৰেকৰ্ড নোহোৱা হৈ গৈছিলে। স্বাভাৱিকভাৱে কিছুমান ডেকা বয়সতে মৃত্যু হৈছিল, হয়তো পৰিবাৰৰ কোনোবা জাগাত বিবাহ হ'ল, কাৰোবাৰ পৰিয়ালৰ সকলো বেমাৰত মৃত্যু হ'ল, কাৰোবাৰ হয়তো ল'ৰা ছোৱালী জন্মই নহ'ল, জন্ম নহওঁতে তেওঁলোকে মৃত্যুবৰণ কৰিছিলে। বিভিন্ন কাৰণত আমি তেওঁলোকৰ পৰিয়ালক ন্যায় দিব পৰা নাছিলোঁ। মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত আমি সঘনাই যেতিয়া আৰক্ষীৰ লগত বহিছিলোঁ, তেতিয়া আমি এটা চিন্তা কৰিছিলোঁ যে এই 422টা ফেমিলিক আমি কেনেকৈ ন্যায় দিব পাৰোঁ।
কিন্তু চৰকাৰী মেৰপাক এনেকুৱা যে 3 বছৰ পাৰ হৈ যোৱাৰ পিছত আমি তেওঁলোকক চাকৰি দিব নোৱাৰো কোৱালিফিকেশনৰ কথা আহি গ'ল এজৰ কথা আহি গ'ল বয়সৰ কথা আহি গ'ল আমি বহুত চেষ্টা কৰিও এই পৰিয়াল কেইটাক ন্যায় দিব পৰা নাছিলো লাহে লাহে আমি চৰকাৰী ৰঙা ফিটাৰ মেৰপাক খুলি খুলি এই নিযুক্তি দিয়াৰ পথত আমি আগবাঢ়িছিলো আৰু যোৱা কেবিনেটত আমি 422টা পৰিয়ালক এই ধৰণে নিযুক্তি পত্ৰ দিয়াৰ বাবে আমি অনুমোদন জনাইছিলো তেওঁলোকৰো কাগজ পত্ৰ পৰীক্ষা কৰাৰ কাম চলি আছে আজি আমি তাৰে 72 গৰাকী প্ৰাৰ্থীক আমি নিযুক্তি দি এই প্ৰক্ৰিয়াটো আজিৰ পৰা আমি আৰম্ভ কৰিলো মোৰ বিশ্বাস যে অসম চৰকাৰৰ গৃহ বিভাগে বাকি নিযুক্তি পোৱা সকলকো বিবেচনা কৰি অহা 2 মাহৰ ভিতৰত এই সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব আৰু এনে এটা সুন্দৰ কাম আজি আমাৰ হাতেৰে সমাপন হোৱাৰ বাবে মই আজিৰ দিনটো পবিত্ৰ দিন হিচাপেও অভিহিত কৰিছো আজি আমাৰ আনন্দৰো দিন আৰু এটা অত্যন্ত পবিত্ৰ দিন আমাৰ ওপৰত ন্যস্ত হোৱা এটা ডাঙৰ দায়িত্ব নিৰ্বাহন কৰিবলৈ পাই মই সঁচাকৈয়ে অত্যন্ত পবিত্ৰ অনুভৱ কৰিছো নিজকে মই এনে ধৰণে ভাবিছো যে ভগৱানে যেন মোক এটা ভাল কাম এটা কৰিবৰ বাবে মোক দায়িত্ব দিছিল আৰু সেই দায়িত্ব আজি মই পালন কৰি মই মোৰ কৰ্তব্য আজি সমাপন কৰিব পাৰিছো আজি অসম চৰকাৰৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াক মই বিশেষভাৱে ধন্যবাদ দিম যে তেখেতে যোৱা 1.5টা বছৰত বিৰামহীন প্ৰচেষ্টাৰে এই পৰিয়ালবিলাকৰ বহুত হেৰাই গৈছিল আমাৰ কানেকশ্যন নোহোৱা হৈ গৈছিল তেওঁলোকৰ নাম বিচাৰি উলোৱা পৰিয়ালৰ কথা বিচাৰি উলোৱা এগৰাকী আমি অফিচাৰে তাৰ বাবে এপইন্টমেন্ট কৰিছিলো এটাকৈ যোগাযোগ কৰি আজি আমি এই পৰ্যায়ত আহি উপনীত হ'ব পাৰিছো মই বিশ্বাস কৰোঁ যে ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া অহা 2টা দিনৰ ভিতৰত তেখেত অৱসৰ ল'ব অসম চৰকাৰৰ নৱনিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং ডাঙৰীয়াই পৰৱৰ্তী বাকি থকা নিযুক্তিৰ প্ৰক্ৰিয়াটো নিশ্চয় সম্পাদন কৰিব আৰু এনে পবিত্ৰ দায়িত্ব পালনৰ গৌৰৱৰ অধিকাৰী হ'ব এই সমগ্ৰ প্ৰক্ৰিয়াটোত গৃহ বিভাগৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছিল আৰক্ষীয়ে প্ৰস্তাৱ দিব কিন্তু এই প্ৰস্তাৱত অনুমোদন দিয়া চৰকাৰী নিয়ম কানুন সকলো পালন কৰি অনুমোদন দিয়াৰ দায়িত্ব হল আমাৰ গৃহ বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাইছো যে তেখেতৰ প্ৰচেষ্টাত আজি আমি এই পবিত্ৰ কামখিনি কৰাৰ বাবে সুযোগ পালো মই আটাইকে পুনৰ এবাৰ অসম চৰকাৰৰ হৈ অসমৰ ৰাইজৰ হৈ ধন্যবাদ আৰু অভিনন্দন জনাইছো ৰাজ্যৰ স্বাস্থ্য বিভাগক গতিশীলতা প্ৰদান কৰাৰ বাবে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই বিৰামহীন প্ৰচেষ্টা কৰি আহিছে এই বছৰ আমাৰ সন্মুখত আমি এটা অদ্ভুত লক্ষ্য বান্ধি লৈছো যে এবছৰতে আমি নতুন 3খন মেডিকেল কলেজ স্থাপন কৰিম কিমান দূৰ সম্ভৱ হ'ব মই নাজানো কিন্তু এটা অদ্ভুত বুলি এই কাৰণেই কৈছো যে অসমৰ দৰে ৰাজ্যই এটা বছৰতে একেলগে 3খন মেডিকেল কলেজ আৰম্ভ কৰাৰ কল্পনা কৰাটোৱে 10 বছৰ আগতে পাপ আছিল কিন্তু আজি আমি সেই প্ৰচেষ্টাক পৰিৱৰ্তন কৰি আমি এক লক্ষ্য সন্মুখত বান্ধি লৈ কামত অগ্ৰসৰ হৈছো স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াক ধন্যবাদ জনাইছো আমাৰ নেশ্যনেল হেল্থ মিছনে প্ৰসূতিৰ মৃত্যুৰ হাৰ আৰু শিশুৰ মৃত্যুৰ হাৰ নিবাৰণৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে ৰাজ্যৰ প্ৰধান সচিব স্বাস্থ্য বিভাগৰ অবিনাশ যোশী NHMৰ মিছন ডাইৰেক্টৰ
ডক্টৰ লক্ষ্মীপ্ৰিয়া ডাঙৰীয়ানীৰ নেতৃত্বত আমি প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ হাৰ কমোৱাৰ ক্ষেত্ৰত যথেষ্ট সফল হৈছো। ইয়াৰ লগতে এইবাৰ আমি ৰাজ্যত বাল্য বিবাহ আৰু 18 বছৰ তলৰ বয়সৰ ছোৱালীয়ে সন্তান জন্ম দিয়াৰ যি ব্যৱস্থা তাৰ বিৰুদ্ধে আমি এক কঠোৰ পদক্ষেপ ল'বৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। হয়তো হাজাৰ হাজাৰ স্বামী অহা 5 মাহত গ্ৰেপ্তাৰ হ'ব, কিছুমানৰ যাৱজ্জীৱন কাৰাদণ্ডও হ'ব। কাৰণ 14 বছৰ তলত ছোৱালী মানুহৰ গাত হাত দিলে তাৰ যাৱজ্জীৱন কাৰাদণ্ড হয়, লাগিলে তেওঁ নিজৰ পত্নীয়ে নহওক কিয়। ঠিক তেনেদৰে 18 বছৰ তলত বিয়া কৰালে সেই বিয়াখন আইনমতে গ্ৰহণযোগ্য নহয়। আজিও এই শিশুৰ জন্ম আৰু বাল্য বিবাহ যদি আমি কম বয়সতে ৰোধ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি প্ৰসূতি আৰু মাতৃৰ মৃত্যুৰ ক্ষেত্ৰত, শিশুৰ মৃত্যুৰ ক্ষেত্ৰত আমি যথেষ্ট সফলতা লাভ কৰিব পাৰিম। NHMে এই কাম হাতত লৈছে আৰু স্বাস্থ্য বিভাগত কাম কৰা সকলোৱে নিজ নিজ অঞ্চলত এই ব্যৱস্থা বা এই নিয়ম নীতিসমূহ আমাৰ সদায় ৰাইজক, বিশেষকৈ দুখীয়া ৰাইজক জনোৱা প্ৰচাৰ কৰা আমাৰ দায়িত্ব আৰু কৰ্তব্য। মই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানক তেওঁলোকৰ সফল প্ৰচেষ্টাৰ বাবে অবিনাশ যোশী ডাঙৰীয়া আৰু লক্ষ্মীপ্ৰিয়া ডাঙৰীয়ানীক ধন্যবাদ জনাইছোঁ। লগত এটা কথা মই সামৰিছোঁ যে মই এইকেইদিন কৈ আছোঁ যে বাল্য বিবাহ বন্ধ হ'ব লাগে, সৰুত ছোৱালী মা হ'ব নালাগে, কিন্তু বেছি ডাঙৰ বয়সতো মা হ'ব নালাগে, তেতিয়াও কমপ্লিকেশ্যন হয়। কাৰণ যেনেকৈ সৰুত জন্ম দিওঁতে কমপ্লিকেশ্যন হয়, 28, 30, 35 বছৰত বাচ্চা জন্ম দিলেও কমপ্লিকেশ্যন হয়। গতিকে উপযুক্ত সময় হৈছে 22ৰ পৰা 30 বছৰৰ ভিতৰত আমি সন্তান জন্ম দিব লাগে, না কমত না ডাঙৰত। বহুতে আকৌ ৰখি থাকে, সেই ৰখি থকাটো দিগদাৰ, তেতিয়াও বডিয়ে নামানে। কাৰণ আমাৰ শৰীৰটো ভগৱানে এই ধৰণে নিৰ্মাণ কৰিছে যে 22ৰ পৰা 30 বছৰৰ ভিতৰতে আমি সন্তান জন্ম দিব লাগে। গতিকে যিসকলে বিয়া কৰোৱা নাই সোনকালে সোনকালে বিয়া পাতি ল'ব। ঠিক আছে, বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।